নমস্কাৰ বন্ধু বান্ধৱীসকল, অথেণ্টিকাখলৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে হয়তো তিতা কেৰেলাখিনি দেখি গম পাইছেই। আজি যোনটো মই ৰেচিপি লৈ আহিছোঁ সেইটো হৈছে তিতা কেৰেলাৰ পুৰ। প্ৰথমে মই তিতা কেৰেলাখিনিৰ ওপৰত থকা যিটো খহটা ভাৱ সেইটো মই আঁতৰাই ল'ম আৰু এইখিনি অকণমান ফালি তাৰ মাজৰ যোনখিনি গুটি আছে সেই গুটিখিনি মই এক্সট্ৰা কৰি ৰাখি দিম। এইখিনি গুটি মই গোটেইখিনি পেলাই নিদিওঁ। যদি বহুত বেছি বুঢ়া হয় তেতিয়াহ'লে এইখিনি অলপ পেলাই দিম, কিয়নো গোটেইখিনি গুটি আমাক নালাগে। আৰু বাকী যোনখিনি অলপ কোমল হৈ থকা গুটি আছে সেই গুটিখিনি আমি ৰাখি থ'ম। গোটেই তিতা কেৰেলাখিনি এনেদৰে গুচাই লোৱাৰ পিছত অকণমান গৰম পানী আৰু তাতে অকণমান নিমখ দি মই এইখিনি তিয়াই থ'ম। মই আপোনালোকক নিমখটো দিয়া একচুৱেলি ভিডিঅ'টো কৰিবলৈ নহ'লে অকণমান আধা চামুচমান নিমখ আপোনালোকে ইয়াতে দি দিব। আৰু যোনখিনি গুটি আছিলে সেই গুটিখিনি মই ইয়াতে এখন কেৰাহীত অকণমান তেল দি ফ্ৰাই কৰি ল'ম। এতিয়া যোনখিনি তিতা কেৰেলাৰ মাজত আমি যোনখিনি মছলা ভৰাম তাৰ কাৰণে যিখিনি বস্তু লাগে সেইখিনি আমি ৰেডি কৰি ল'ম। ইয়াতে আছে পিঁয়াজ, আদা, নহৰু, জলকীয়া আৰু ইয়াতে মই কিছুমান বস্তু দি যাম। মছলা কি কি দিওঁ আপোনালোকে চাই যাব। এতিয়া মই ইয়াতে দিছোঁ 2 চামুচ ধনিয়া গুড়া, 1 চামুচ জিৰা আৰু হালধি জোখমতে অকণমান, যাতে যিমানখিনি মছলাখিনিৰ প্ৰয়োজন হয়। আৰু এইখিনি 2 চামুচ জলকীয়া গুড়া, 1 চামুচ গৰম মছলা। এইখিনি ভালদৰে লৰাই যেতিয়ালৈকে ইয়াৰ পানীটো শুকাই নাযায় মছলাখিনি, তেতিয়ালৈকে আমি এইখিনি ভালদৰে ফ্ৰাই কৰিম। মছলাখিনি পানীখিনি শুকোৱাৰ পিছত ইয়াতে মই 2 চামুচ বেচন ব্যৱহাৰ কৰিম, যাতে মছলাখিনি বাহিৰলৈ ওলাই নাহে। আৰু বেচনটো দিলে অকণমান আঠা নিচিনা হ'ব আৰু মছলাখিনি বাহিৰলৈ ওলাই নাহে। এতিয়া এইখিনি অকণমান সময় লৰাই ভাজি ল'ম, কিয়নো ইয়াখিনি এতিয়া বেচন দিছোঁহে মাত্ৰ, গতিকে আৰু অকণমান পানী শুকাবলৈ বাকী আছে। ইয়াতে মই নিমখ দিয়া হোৱা নাছিলে, গতিকে ইয়াতে মই জোখমতে নিমখ দিছোঁ। এইখিনি ভজা অলপ হৈছে আৰু এতিয়া মই ইয়াতে দিছোঁ যোনখিনি তিতা কেৰেলাৰ গুটি মই ৰাখি থৈছিলোঁ, সেই গুটিখিনি ইয়াতে দি মই এইখিনি অকণমান আকৌ ভাজি ল'ম। এইখিনি ভাজি হৈ গৈছে। এয়া চাওকচোন, ইয়াৰ পৰা পানীখিনি শুকাই এইখিনি পূৰা আঠাৰ নিচিনা হৈ গৈছে। এইখিনি আমি এতিয়া ইয়াত ব্যৱহাৰ কৰিব পাৰোঁ। এতিয়া তিতা কেৰেলাখিনি 15 মিনিটমান সময় তিয়াই থোৱাৰ পিছত এইখিনি মই এনেদৰে উঠাই লৈছোঁ আৰু এইখিনি মছলাখিনি অকণমান সময় ঠাণ্ডা হ'বলৈ দিয়াৰ পিছত এতিয়া যোনখিনি তিতা কেৰেলা আছিলে সেই তিতা কেৰেলাখিনিৰ মাজত এইখিনি এনেদৰে মই ভৰাই দিম। এইখিনি ভৰোৱা হৈ গৈছে। এতিয়া এখন কেৰাহীত অকণমান তেল ভালদৰে গৰম কৰি লৈ যোনকেইটা তিতা কেৰেলা আছিলে সেই তিতা কেৰেলাকেইটা মই তেলত লাহে লাহে দি দিম। আৰু এইখিনি একদম কম জুইত ভাজিম, কিয়নো
তিতা কেৰেলাখিনি ভাজোঁতে অকণমান সময় ল'ব, গতিকে যদি আমি জুইটো বেছি কৰি দিওঁ তেতিয়াহ'লে এইখিনি অকণমান ক'লা হৈ যাব পাৰে। সেইকাৰণে একেবাৰে কম জুইত আমি লাহে ধীৰে এইখিনি ভাজিম। এইখিনি এনেদৰে অলপ অলপকৈ লৰাই সকলো ফালৰ পৰা ভালদৰে আমি ভাজি ল'ম কম জুইত। আৰু এইখিনি যাতে আগকেইটা অকণমান যিহেতু দাং খাই থাকে, গতিকে এইখিনি অকণমান কেৰাহীৰ ছাইডলৈ মই দি দিম আৰু এইখিনি অকণমান আগকেইটা ভাজিব দিম। আপোনালোকে বাৰু তিতা কেৰেলাৰ পুৰ এনেদৰে খাইছেনে বনাই? যদি খোৱা নাই তেতিয়াহ'লে এই ৰেচিপিটো নিশ্চয় ট্ৰাই কৰিব বুলি আশা কৰিছোঁ। এইখিনি এতিয়া হৈ গৈছে। আপোনালোকে বাৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব, আৰু ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।